নমস্কাৰ জয়জ্যোতি মই অসমবাসী ৰাইজলৈ আমি JSB এডভাইচ 365 তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আমি হঠাৎ মচলপুৰলৈ আহিছিলোঁ। মচলপুৰৰ বিভিন্ন দুৰ্নীতিৰ কুচকাৱাজ আমি দেখিছোঁ, সেইকাৰণে আমি কেইটামান অফিচত গৈছিলোঁ। যিকি নহওক আমি তাৰ মাজেৰে আজি আমি সৌভাগ্যক্ৰমে আমাৰ সেই একেবাৰে পুৰণি শিল্পী ৰিদিপ দাহঁতৰ লগৰীয়া বন্ধু নবীন বৰদেৱৰ ঘৰত আমি উপস্থিত হৈছোঁ। বিপ্লৱী শিল্পী, য'ত নেকি আজিও তেখেতৰ গানবোৰ অসমৰ চুকে কোণে বাজি থাকে। আজিও তেখেতৰ গানবোৰ শুনিলে গাৰ নোমবোৰ শিয়ৰি উঠে। তেনেকুৱা এজন শিল্পী আজি আমাৰ চৰকাৰবোৰে, দলীয় নেতাবোৰে, পলিটিকেল লিডাৰবিলাকে যি হেমাহিৰ চকুৰে চাইছে, তাত আমি আচলতে দুখিত, ৰাইজক খুব দুখিত, ৰাইজ ক্ষুণ্ণ। আমি সেইকাৰণে তেখেতৰ মনৰ কথা দুআষাৰ জানিবলৈ আহিছোঁ। আমাৰ লগত আছে এখেত নবীন বৰদেৱ, তেখেতৰ সহধৰ্মিনী। আপোনাৰ নামটো বাইদেউ? পুতুলি বড়ো। তেখেতৰ একমাত্ৰ ছোৱালী, কি নাম? সংগীতা বড়ো। আমি তেখেতৰ পৰিয়ালখনক দেখাবলৈ চেষ্টা কৰিছোঁ। এই মুহূৰ্তত আমি তেওঁলোকৰ পৰিয়ালখন দেখাবলৈ চেষ্টা কৰি আছোঁ। নিশ্চয় দেখিছে। আমি এতিয়া পোনে পোনে যাবলৈ বিচাৰিছোঁ দাদাৰ ওচৰলৈ। দাদা, আপুনি কিমান বছৰ বয়সৰ পৰা গান গাইছিলে? মইতো ক্লাছ 8ৰ পৰাই গান গাইছিলোঁ। ক্লাছ 8ৰ পৰা। আপুনি গাঁৱৰ মানুহ, আপুনি খেতিৰ মায়ামোহ এৰি আপুনি থিয়েটাৰ জগতখনলৈ গৈ যেনেকৈ ৰাইজক উৎসাহ উদ্দীপনা দিছে, বিপ্লৱী গান গাই মানুহক হহুৱাইছে, সময়ত মানুহক কন্দুৱাইছে, আপুনি খেতি বাতি বাদ দি এইটো আপুনি কিয় কৰিবলৈ ইচ্ছা কৰিলে? মোৰ গান গাৰ এটা সৰুৰ পৰা ইচ্ছা। তাৰপিছত গান গাই মানুহে ভাল পালে মোৰ গানবিলাক, সেইকাৰণে গান গাব আৰম্ভ কৰিলোঁ। এতিয়া আপুনি গান গাবলৈ কিয় বাদ দিলে? মোৰ এতিয়া ষ্ট্ৰক হৈ মাত্ৰ নোৱাৰা হ'লোঁ গান গাব। আপোনাৰ এতিয়া ষ্ট্ৰক হৈছে। আপুনি এই গান গোৱা সময়ছোৱাত আপোনাৰ পৰিয়ালখন মানে থিয়েটাৰত থাকি চলিব পাৰিছিলেনে? পাৰিছিলোঁ। আপোনাৰ সেই পুৰণি গানবিলাকৰ কিবা কৰি মনত আছে নেকি? আছে। আপুনি এটা কৰি গুণগুণাই দিব পৰা অৱস্থা আছে নেকি? দিয়কচোন এটা কৰি। আইৰ চকু পানী কোনে সুধিব, আইৰ দুখৰ কথা কোনে পঠিয়াব, চকুৰ জ্বলা জুই কোনে আজি নুমাব। বৰ সঁচাকৈ পৰিতাপৰ কথা, বৰ দুখ লগা কথাখিনি আপুনি নিজে লিখিছিল। হয়তো সেই সময়ত ভূপেন হাজৰিকাই যেনেকৈ সপোন দেখিছিলে অসমখনৰ ধ্বংসমুখী হৈ আছে, আপুনিও ঠিক একে সপোনেই দেখিছিলে। আচ্ছা, এই ক্ষেত্ৰত বাইদেউ আপোনাক সুধিছোঁ, মানে ঠিকে আছে বাইদেউ, ভাগি পৰিছে হয়তো আজিৰ এই এনেকুৱা এটা দেশৰ এনেকুৱা অৱস্থা। এই অৱস্থাত এই গানটো আজি খুবেই প্ৰয়োজন হৈ উঠিছে। দেশমাতৃক জগাই তোলাৰ কাৰণে আচলতে খুবেই প্ৰয়োজন হৈছে। গতিকে বাইদেৱে এই ক্ষেত্ৰত কি ক'ব বিচাৰে? এই গানটোৰ ক্ষেত্ৰত গানটো কিয় লিখিছিলে, গানটো শুনি আপুনি কেনে পাইছিলে, আৰু এতিয়া আপুনি কি ক'ব খোজে? ভাল লাগিছিল আৰু গানটো। সেই সময়ত আপুনি যথেষ্ট সহায় কৰিছিল দাদাক। দাদাই কিমান দিনলৈকে ঘৰত নাহাকে থাকে? বাটিত থকাতেতো 1 বছৰ লাগিছিল। 1 বছৰ কমপ্লি সমলি নাহে। আপোনাৰ পৰিয়ালখন তেতিয়া চলিছিল? তেতিয়াতো মাইনাই নিচেই সৰু আছিল। সৰু আছিল। আজিৰ তাৰিখত মাইনাই মানে আইৰ চকু পানী কোনে মুচি দিব, মানে এইটো কাম আন্দোলন, ইভাগে কৰোণা, বিভিন্ন সমস্যাত মানুহবোৰ জড়িত হৈছে। এই ক্ষেত্ৰত এই গানটোত কিমান মানে কিমান ৰাইজক কিমান সাহস দিছে, নাইবা কিমান দুখ দিছে, কি বুজাব বিচাৰিছে, এই ক্ষেত্ৰত তুমি কি কোৱা? তোমাৰ নামটো কোৱা আগতে? সংগীতা বড়ো। তুমি অসমীয়া ভাষা ধুনীয়াকৈ ক'ব জানা? অসমীয়া জানে। তুমি অসমীয়া মিডিয়ামতে পঢ়িছিলা। এই গানটো শুনিলে তোমাৰ এতিয়া কেনেকৈ লাগে? গাৰ নম্বৰ থিয়ৰি উঠে নে নুঠে? দুখ লাগে? দুখো লাগে নিশ্চয়। মানে অসমখন যিহেতুকে যাই আছে ৰহাৰ তোলে। ঠিক আছে বাৰু, আমি বহু কথাই পাতিলোঁ। মই নবীন দাক সুধিব বিচাৰিছোঁ, আপোনাৰ ইয়াত এটা ধুনীয়া পৰিৱেশ আছে, শিল্পীৰ ঘৰ যেন লাগে। তথাপি আপুনি ইমান পুৰণা শিল্পী, আপোনাৰ সেই সৰু ঘৰ এটা, আপুনি চৰকাৰীভাৱে আপোনাৰ ঘৰৰ কোনো মানে আবণ্টন একো পোৱা নাই নেকি? আপুনি চৰকাৰী সাহায্য আক্ষেপ নকৰে নেকি?
আক্ষেপ মানে কৰোঁ মানে আক্ষেপ নকৰিলেও নপহুঁচে কৰিলেও নাপায় আপোনালোকৰ ইয়াত যে গাঁৱত ভিচিডিচিৰ মেম্বাৰ চেয়াৰমেন এইবোৰ থাকে গাঁওসভা আপোনাৰ শিল্পী হিচাপে কি তেওঁলোকে সন্মান নিদিয়ে নেকি নাই দিয়া দিয়া নাই দিয়া একো দিয়া নাই। বৰ দুখৰ কথা আজিৰ তাৰিখত ঘৰো পানাই পাইখানাও পানাই বহুতে বেছি পাইখানা চাওক মই ৰাইজে নিশ্চয় দেখি আছে এতিয়া মই কৈ আছোঁ আজিৰ তাৰিখত সেই তাহানিৰ বিপ্লৱী শিল্পী নবীন বৰদেৱৰ ঘৰত এটা থাকিবলৈ ঘৰ নাই পায়খানা বুলি বোলে লেট্ৰিন কৰিবলৈ এখন পায়খানা নাই অথচ ইয়াতেই মচলপুৰৰ হেড অফিচ DRDৰ গতিকে DRD আজিলৈকে নিশ্চয় দৃষ্টিগোচৰ হোৱা নাই সেয়ে মই DRDক আজি অনুৰোধ কৰিছোঁ যে আপোনালোকে এবাৰ চকু মেলি চাওক আৰু আমাৰ গাঁৱৰ যিবিলাক ভিচিডিচিৰ মেম্বাৰ চেয়াৰমেন আছে তেওঁলোকে কমচে কম এনেকুৱা এজন শিল্পীক সোনকালে মৰহি যাবলৈ নিদিয়ে যেন আপোনালোকে যদি চাইছে চেনেলটো এই চেনেলটো আমি আশা কৰোঁ এই চেনেলটোৰ পৰা নবীন বৰৰ ঘৰখনে কিছু হ'লে এটা সুবিধা পাব আৰু তেখেতৰ দীৰ্ঘায়ু কামনা কৰক শেষত মই নবীন দাক দুটামান কথা সুধিব বিচাৰিছোঁ কৈছে ন মোক আপুনি কি খাই ভাল পায় এতিয়া আজিৰ তাৰিখত মানে মা চাবা নহয় অলপ মা কি খাই ভাল পাওঁ বুলি তথাপি আপুনি যিহেতুকে ষ্ট্ৰক বেমাৰী আপুনিতো খাবই আপোনাৰে বাছি খাব লাগে এই মুহূৰ্তত আপুনি কি খাব বিচাৰে এতিয়া আমি দালি ভাতে খাই আছোঁ দালি ভাত বইল কৰি খায় বইল কৰি খাওঁ তেল দিয়াও খাওঁ তেল দিয়াও খায় আপোনাৰ মানে চাউল দালি সকলো পানীখিনি বাঢ়ি চব কিনিব লাগে চব কিনিব লাগে এতিয়া আপোনাৰ যে এই বেমাৰ হৈছে অসুখত ভুগি আছে ইয়াৰ চিকিৎসাৰ বাবদ আপুনি কেনেকৈ পইচাটো যোগাৰ কৰে একো চিকিৎসা নকৰোঁ এতিয়া আগতে কৰিছিলোঁ এতিয়া বাদ দিছোঁ আৰু ভালে নহয় এতিয়া চিকিৎসা কৰি কৰি ভাগৰি পৰা নবীন দাৰ আক্ষেপ যে চিকিৎসা বহুত কৰিলোঁ এতিয়া চিকিৎসা কৰি কৰি যিহেতুকে ভাগৰি পৰিছোঁ চিকিৎসাই নকৰোঁ তথাপি আমি পুনৰবাৰ অনুৰোধ কৰিছোঁ অসমবাসী ৰাইজলৈ এই শিল্পীজনক অকণমান সহায়ৰ হাত আগবঢ়াওক তাৰে কামনা কৰি আমি নবীন দাৰ পৰা বিদায় ল'ব বিচাৰিছোঁ কিন্তু আজি আমি এটা কথা কৈছোঁ যে আমি এই সপ্তাহৰ ভিতৰত আমি পুনৰ নবীন দাৰ ঘৰলৈ আহিম আৰু আমি নিজেই কি কৰিব পাৰোঁ GSB এডভাইচ 365ৰ তৰফৰ পৰা আমি নিজে এটা কিবা কৰিম বুলি আজি